আপোনালোকে নিজৰ মোবাইলতে পাটা নাম্বাৰ ডাক নম্বৰ বিচাৰি নি তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকৰ নিজৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত যাওক এই ক্ৰম ব্ৰাউজাৰত আপুনি revenueassam.nic লিখক revenueassam.nic.in লিখি তাত লগইন কৰক লগইন কৰাৰ লগে লগে এটা পেজ ওলাব সেই পেজটোত লিখা থাকিব আপুনি সব নেটটো স্লো হোৱাৰ কাৰণে যোৱা নাই চাব সেই পেজটোত এনেকুৱা এখন পেজ ওলাব এই নিচিনা এখন পেজ ওলাব সেই পেজখনৰ যিটো আপোনাৰ প্ৰথম অপচন জমাবন্দী তাত আপুনি ওকে কৰক এই জমাবন্দী যিটো আছে তাত আপুনি ওকে কৰক তাত ওকে কৰাৰ লগে লগে আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয় সেই ডিস্ট্ৰিক্টটো ওলাব সেই ডিস্ট্ৰিক্টটোত সাৰ্চ কৰাৰ লগে লগে জাস্ট ৰাইট সাইডে সাৰ্কলটো ওলাব তাত আপুনি কোনটো সাৰ্কল তাত ওকে কৰক আৰু সাৰ্কলটো ওকে কৰাৰ লগে লগে তাৰ ৰাইট সাইডে জাস্ট নিজৰ গাঁওখন ওলাব তাত আপুনি গাঁওখন ওকে কৰক গাঁওখন ওকে কৰাৰ লগে লগে আপোনাৰ আকৌ এটা নতুন পেজ ওলাব সেই পেজটোত আপুনি চাওক এটা নতুন পেজ ওলাব এটা নতুন পেজ ওলাইছে এই নতুন পেজটোত থাকিব সার্চ বাই ডাক নাম্বার সার্চ বাই পাটা নাম্বার সার্চ বাই পাটাদান নেম প্ৰথম যেটো আছে সার্চ বাই ডাক নাম্বার আপুনি যদি খাজনা ৰচিদ আছে ডাক নাম্বাৰটো জানে পাটা নাম্বাৰ নাজানে তে ডাকটোত ওকে কৰক যদি ডাক নম্বৰ নাজানে পাটা নম্বৰ নাজানে তেনেহলে পাটাদান নেমত ওকে কৰক পাটাদান নেমত যেতিয়া ওকে কৰিলে সব আপুনি এই যেটো অপচন আছে এন্টাৰ পাটাদান নেম তাত আপুনি নামটো লিখক এখন আপোনাৰ কিবোৰ্ডখন আছে অসমীয়া তাত আপুনি নামটো লিখক নামটো লেখাৰ লগে লগে আপুনি দেখিছে তাত যেটো নাম লিখিবলৈ গৈছো নামটো লেখাৰ লগে লগে আপোনাৰ ইয়াত নামটো লিখাৰ লগে লগে ওলাই যাব নামটো লিখাৰ লগে লগে আপোনাৰ ইয়াত ওলাই যাব ভুল হৈছে